কবিতাৰ শিৰোনাম নিবনুৱা। কবি মানিক পাল। আবৃত্তি হিৰণ্য মহন্ত। কৰ্মহীনতাৰ ক'লা মেঘেৰে জীৱন আজি কাজল চাই, যেনি চাওঁ তেনি কেৱল বিফলতা, বাতুলতা, নিৰাশা আৰু দুৰ্ভাগ্যৰ কেঁচা ঘুমতি। মোৰ জীৱন আজি সাৰ শূন্য ভূমিৰ দৰে। যদিও আছে মোৰ শিক্ষাগত অৰ্হতা, তথাপিও নাই মোৰ কামৰ বোজা। আছে কেৱল মাথো কিছু ডিগ্ৰীধাৰী কাগজৰ বোজা। সমাজত আজি মই কোৱা, কপাল ফুটা আৰু উৰুলি পোঙা। কৰ্মহীনতাৰ বাবেই আজি ৩০টা বসন্তৰ পাছতো জীৱন সংগিনীবিহীন মই। মোৰ কথা ভাবিবলে সমাজত কাৰো আখৰি নাই। ধন্যবাদ।